বৰ্তমান আমি দেখুৱাই আছো ইয়াত নগাঁও আৰক্ষীৰ আনন্দ মিশ্ৰই হাতেৰে ধৰা পেলাইছে আৰু আমি দেখুৱাই আছো বৰ্তমান এয়া কিমান টকা ঘোষ লৈছিলে বৰ্তমান সেই গণনা কৰি আছে আৰক্ষীয়ে আমি দেখুৱাইছো এয়া অলপ কম পিছলা আৰু আমি দেখুৱাইছো এগৰাকী হৈছে হেমেন দাস MBI তেখেতক বৰ্তমান আৰক্ষীয়ে আটক কৰিছে হাতলতে আমি দেখুৱাইছো ইয়াত আৰু আমি দেখুৱাই আছো বৰ্তমান এগৰাকী হৈছে হেমেন দাস তেখেতক ইতিমধ্যে আৰক্ষীয়ে আদালতে ঘোষ লৈ গ্ৰেপ্তাৰ কৰিছে আৰু নগাঁও আৰক্ষীয়ে তেখেতক আনন্দ মিশ্ৰৰ অভিযান চলাইছিলে দুৰ্নীতিৰ বিৰুদ্ধে আনন্দ মিশ্ৰৰ যি অভিযান সেয়া অব্যাহত আছে আৰু আমি এয়া দেখুৱাইছো এয়া বৰ্তমান প্ৰায় 5 লক্ষাধিক টকা ঘোষ দিছিলে আমি দেখুৱাই আছো এয়া 5 লক্ষাধিক টকা ঘোষ দিছিলে আৰু আপোনাৰ নামটো পুৰা নাম কি আছিল আমি দেখুৱাইছো এগৰাকী পৰিবহণ বিষয়া হেমেন দাস এয়া বৰ্তমান নগাঁও আৰক্ষীয়ে দিশত আনন্দ মিশ্ৰাই নিজে অভিযান চলাইছিলে ত্ৰিদীপ কুম্বাং আছে নগাঁও সদৰ থানাৰ ভাৰতীয় বিষয়া আছে বৰ্তমান দেখুৱাই আছো আগষ্ট কান্তি থানা এয়া বৰ্তমান ষ্টেট বেংকৰ কৰ্মচাৰীয়ে বৰ্তমান ইয়াত আহি পেলাই টকা গন্তি কৰি আছে দেখুৱাই আছো কি আপুনি নিজে নাজানে নে আপোনাৰ থানাৰ নাম দিছপুৰ আগষ্ট কান্তি পথ তাতে নিয়াৰেষ্ট কি আছে থানাৰো নাজানে নেকি হাউচ নম্বৰ কিমান আপোনাৰ 7 এই বাইদেউ কি বস্তুত আছে এই বাইদেউ গৰাকী কি আপুনি কি বস্তুত আছে হা বাইদেউ মানে হেৰি কম্পিউটাৰ কি এসিস্টেন্ট নেকি কম্পিউটাৰ এটা পার্মানেন্ট তো হা টেম্পোরারি কিমান টকা পাইছে গম পাইছে নেকি এইটো কাউন্ট কৰাই নাই একচুৱেলি আৰু ইয়াত নগাঁও সদৰ আৰক্ষী ভাৰতীয় বিষয়া মনোজ ৰাজবংশী তেখেত আছে এতিয়ালৈকে কাক গ্ৰেপ্তাৰ কৰিছে আপোনালোকে এই তিনিজনক কৰিছো বৰ্তমান হেৰিৰ পৰা হৈছে সোধপোছ চলি আছে এগৰাকী MBI আছে MBI আছে পিয়ন এজন আৰু এজন কম্পিউটাৰৰ আপোনাৰ এছিষ্টেণ্ট টেম্পোৰাৰী কম্পিউটাৰ নিশ্চয় ষ্টেট বেংকৰ কৰ্মচাৰীয়ে বৰ্তমান টকা গন্তি কৰিছে কিমান টকা হৈছে আমি দেখুৱাইছো আৰু ট্ৰেপ মানি হয় এইকেইটা তেখেতক আমি যোনটো পাইছো এতিয়া হয় এতিয়া নগাঁও জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত বৰ্তমান আৰক্ষী নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ দুৰ্নীতি বিৰোধী অভিযান আমি দেখুৱাই আছো ইয়াত আৰু আমি নগাঁও আৰক্ষী অধীক্ষকৰ জানিবলৈ চেষ্টা কৰিম আমি দেখুৱাই আছো নগাঁৱত দায়িত্ব লোৱাৰ পিছত দুৰ্নীতিৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে কোনো কালে থমকি ৰোৱা নাই আনকি আৰক্ষীৰো লোকক যদি দুৰ্নীতি কৰিছে তেনে ৰেহাই দিয়া হোৱা নাই আৰু ইয়াৰ বৰ্তমান নগাঁও আৰক্ষীৰ আনন্দ মিশ্ৰ ডাঙৰীয়া ছাৰ ছাৰ কিমান ছাৰ কি হৈছিলে কথাটো ক'ব নেকি ছাৰ একটা ইয়াত যে MBI এগেইনষ্টত হেমেন দাসৰ এগেইনষ্টত বহুত কমপ্লেইন আছিলে সকলোৱে গম পায় কি ইয়াত MBI জনে আছিলে কি কেনেকুৱা একটা দুৰ্নীতিৰ ভণ্ডাৰ কৰি দিছিলে DT অফিচটো তো সেইটো অহাৰ পিছত আমি বহুত দিন ধৰি ইয়াত আমি লগ ৰাখিছিলোঁ তো এটা কমপ্লেইনেণ্ট আহিলে আমাৰ অফিচত আহি কৈছে কি তাৰ লগত পইচা বিচাৰিছে যেতিয়া সেই কোৱাৰ পিছতে তাই একটা ট্ৰাপ লে কৰা হ'ল কি যেতিয়া পইচা বিচাৰিছে পইচা যেতিয়া দিব তো হাতিনতে তাক ধৰা যাব তো সেই অভিযান চলোৱাত আমাৰ চিকিউৰিটি চাবৰ গাইডেন্সত এইটো পুৰা অভিযান হৈছে আৰু তাত আজি ইয়াত দিছে অৰাউণ্ড ৩৫,০০০ৰ বেছি টকা তাৰ লগত বিচাৰিছিলে পইচাটো যেতিয়া দিছে একদম ৰঙা হাত ইয়াত তাক ধৰা হৈছে তাৰ লগত তাৰ দুজন আৰু মানুহ ধৰা হৈছে কিয়কি
পুৰা গেমটো বহুত মিলাই চলায় অকেলে সেইটো নহয় ডাইৰেক্টলি নলয় মানুহ আৰু মানুহ ইনভলভ কৰি লয় তো তাৰ লগত দুজনক ইনভলভ কৰিছে তাৰ একটা পিয়ন হয় প্ৰণৱ মহন্ত তাকো এৰেষ্ট কৰা হৈছে আৰু একটা এই क्या बर ठाकुर है বলৱন্ত কৌৰ নামৰ এইটো লেডি আছে যোনে কম্পিউটাৰ এছিষ্টেণ্ট হয় এইটো টেম্পৰৰী হয় কিন্তু তাকো ইনভলভ কৰিছে আৰু বহুত মানুহ আছে ইয়াত যোনে ইনভলভ আছে তো আমি এইটো আশা কৰোঁ কি যে সোধপোছ হ'ব তাৰপিছত বাকী মানুহৰ ডিটেইলছ আৰু ইনভলভমেণ্টটো ওলাই আহিব এতিয়া হেমেন দাস যোনে MBI তাক আমি এৰেষ্ট কৰিছোঁ নিশ্চয় বাকী তিনিজনক কৰিছোঁ নিশ্চয় নিশ্চয় আমি দেখি আছো আমাৰ যে নিউজ 18 অসমৰ ডিজিটেল পেজৰ পোনপটীয়া সম্প্ৰচাৰ চলি আছে তাৰ মাজত কিন্তু বহু লোকে কমেণ্ট কৰিছে যে 10,000 টকা লাইচেঞ্চ বনাবলৈ গ'লে বিচাৰে আৰু আমি দেখুৱাইছো এইটো হৈছে নগাঁও যি MBI ৰুম মটৰ যি ইনভেষ্টৰ ইনস্পেক্টৰ ৰুম আৰু আমি দেখুৱাইছো বৰ্তমান এয়া এতিয়াও আৰক্ষীয়ে বৰ্তমান ইয়াত যি কিমান টকা ঘোষ লৈছিলে সেই বিষয়ে বৰ্তমান আৰক্ষীয়ে এতিয়াও তদন্ত চলাই আছে আমি পোনপটীয়াকৈ দেখুৱাইছো কিয় মাত্ৰ নিউজ 18 অসমৰ ডিজিটেল পেজত আৰক্ষীয়ে বৰ্তমান ইয়াত যি কিমান টকা ঘোষ লৈছিলে সেই বিষয়ে বৰ্তমান আৰক্ষীয়ে এতিয়াও তদন্ত চলাই আছে আমি পোনপটীয়াকৈ দেখুৱাইছো কিয় মাত্ৰ নিউজ 18 অসমৰ ডিজিটেল পেজত আমি দেখুৱাইছো এইগৰাকী হেমেন দাস তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে বহি আছে আমি দেখুৱাইছো পুনৰ যিসমূহ টকা পইচা সেই পইচাসমূহ হিচাপ কৰি আছে আমি কোনটোকে আমাৰ কিছু বাহিৰৰ ষ্টেট বেংকৰ এগৰাকী বিষয়া আছে আমি দুগৰাকী বিষয়া আছে ষ্টেট বেংকৰ তেওঁলোকে ইয়াত আৰক্ষীয়ে তেওঁলোকক মাতি আনিছে তেওঁলোক পুৱাৰে পৰা আছে আপোনাৰ পৰা চেষ্টা কৰিম কিমান টকা বৰ্তমানলৈকে হিচাপ কৰি পাইছে নেকি হয় বৰ্তমান ইয়াতখিনিতো তেখেতসকলে কাউণ্ট কৰিছে হয় কাউণ্ট কৰি আছোঁ এয়া চাওক কিদৰে উৎকোচ যি মুখ্যমন্ত্ৰীগৰাকীয়ে যে কৈ আছে যে দুৰ্নীতি বিৰোধী যি পদক্ষেপ লোৱা হৈছে বা বাৰে বাৰে যি সকিয়নি প্ৰদান কৰা হৈছে যে দুৰ্নীতি কোনো কাৰণত সহ্য কৰা নহ'ব তাৰ পিছতো একাংশ বিষয়াই কিদৰে দুৰ্নীতি কৰি আছে সেয়া আমি দেখুৱাইছোঁ তাৰ আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ নিউজ 18 অসমৰ ডিজিটেল পেজত মুখ্যমন্ত্ৰীগৰাকী যদি চাই আছে তেনেহ'লে চাওক এতিয়াও কিন্তু অসমৰ DT অফিচসমূহত কিদৰে লাখ লাখ টকা ঘোষ লোৱা হৈছে কিদৰে এতিয়াও বহু লোকক সৰ্বচন্দ্ৰ কৰা হৈছে বহু বিষয়াই এতিয়াও কিন্তু দৰমহাৰ টকাৰে পৰিয়াল চলাবলৈ নিবিচাৰে এইটো উৎকোচৰ টকাৰে পৰিয়াল চলাব বিচাৰে আৰু এয়া চাওক আমি দেখুৱাইছোঁ নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ তেওঁ কেতিয়াও দুৰ্নীতিৰ বিৰুদ্ধে থমকি ৰোৱা নাই আৰু পুনৰ আজি সেই প্ৰমাণ কৰি দেখুৱাইছে তেওঁ নিজে এখন জাল পাতিছিলে নগাঁৱৰ যি আমি উপ আৰক্ষী অধীক্ষক সদৰ ত্ৰিদীপ কুম্বাং নগাঁৱৰ সদৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া তেওঁলোকেও বহু সময় ধৰি আছিলে আৰু তেওঁলোকে সকলোৱে এটা পৰিকল্পনা কৰি এই বিষয়াগৰাকী জালত পেলাবলৈ সক্ষম হৈছিলে আৰু এয়া আমি দেখুৱাইছোঁ বৰ্তমান এয়া আমি দেখুৱাই আছোঁ বৰ্তমান যোনে বৰ্তমান উৎকোচ দিবলৈ আছিল তেওঁৰ নামটো কি গম পাইছেনে তেওঁক যিগৰাকীয়ে অভিযোগটো কৰিছিলে এটা 50 আছে ন 50 ন 3000 পালে ন সেইটো স্যার পুরা হৈ গ'ল এইখিনি এক্সট্ৰা ন এইখিনি গণি লওক নিশ্চয় মই যিগৰাকী অভিযোগ দিছে কিছু সময়ৰ পিছত সকলো স্পষ্ট হ'ব বৰ্তমান যিটো আৰক্ষীৰ তদন্তৰ কথা আছে গতিকে সকলো কথা প্ৰকাশ কৰাটো সম্ভৱ নহয়
কিন্তু তথাপিও আমি দেখুৱাইছোঁ নিউজ 18 অসমৰ ডিজিটেল পেজত পোনপটীয়াকৈ এয়া উৎকোচ লৈ হাতেলে ধৰা পৰিছে নগাঁও জিলা পৰিবহণ বিভাগৰ 3 গৰাকীকৈ কৰ্মচাৰী, এগৰাকী MVI, এগৰাকী কম্পিউটাৰ এছিষ্টেণ্ট আৰু এগৰাকী পিয়ন। যিগৰাকী MVI তেওঁৰ নাম তুমি জনাইছে হেমেন দাস আৰু মনদীপ কৌৰ এগৰাকী যি তেওঁ কম্পিউটাৰ এছিষ্টেণ্ট। আমি দেখুৱাইছোঁ তেওঁৰ মুখখন দেখুৱাবলৈ অনুৰোধ কৰিছে, আমি পুনৰ দেখুৱাইছোঁ তেওঁৰ মুখখন জুম কৰি আমি দেখুৱাইছোঁ এয়া। আচ্ছা এতিয়া সেইকেইটা হৈছে যদি এক কাম কৰা এইটো বেগ চোৱা, প্ৰথম ওপৰৰ বেগটো চোৱা, হেৰি ওপৰৰ বেগটো চোৱা। আমি সবে লাইভ করে আছি লাইভ করে আছি আমি দেখুৱাইছোঁ এগৰাকী হৈছে যিগৰাকী বিষয়া, যিগৰাকী পিয়ন তেওঁৰ নামটো কি আছিলে? পিয়নজনৰ নামটো এই কাগজখন ক'ত গ'ল? এই পিয়নজন ক'ত লৈ গ'ল? পিয়নজন নামটো কি আছিলে? প্ৰণৱ মহন্ত। প্ৰণৱ মহন্ত যিগৰাকী পিয়ন, তেখেতক আমি দেখুৱাবলৈ চেষ্টা কৰিম। এগৰাকী প্ৰণৱ মহন্ত আৰু এগৰাকী হেমেন দাস, তেওঁ MVI আৰু পিয়নগৰাকী হৈছে প্ৰণৱ মহন্ত আৰু এগৰাকী কৰ উপাধিৰ এগৰাকী মহিলা যিগৰাকী কম্পিউটাৰ এছিষ্টেণ্ট, তেওঁ ঠিকাভিত্তিক, তেওঁকো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু দুৰ্নীতিৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ যি সবল পদক্ষেপ তাক পুনৰ প্ৰতিফলিত কৰি নগাঁৱৰ পৰিবহণ নিগমৰ কাৰ্যালয়, পৰিবহণ বিভাগৰ কাৰ্যালয়ত আজি আৰক্ষীয়ে এটা অভিযান চলাইছিলে আৰু বৰ্তমান অভিযানত সফলতা অৰ্জন কৰিছে। আমি দেখুৱাইছোঁ বহু লক্ষাধিক টকা উদ্ধাৰ হৈছে আৰু 2,07,000 টকা উৎকোচ দিছিলে, 2,07,000 টকা উৎকোচ দিছিলে। আমি এতিয়া যিটো প্ৰকৃত সংখ্যাটো পাইছোঁ 2,07,000 টকা উৎকোচ প্ৰদান কৰিছিলে আৰু আমি দেখুৱাইছোঁ 2,07,000 টকা উৎকোচ দিছিলে আৰু 2,07,000 টকা উৎকোচ লৈ আৰক্ষীৰ জালত পৰিছে 3 গৰাকীকৈ পৰিবহণ বিভাগ কাৰ্যালয় আৰু এগৰাকী উচ্চপদস্থ বিষয়া পৰিবহণ বিভাগৰ MVI, তেওঁৰ নামটো হৈছে হেমেন দাস, প্ৰণৱ মহন্ত এগৰাকী পিয়ন আৰু কৰ উপাধিৰ এগৰাকী মহিলা। আমি দেখুৱাইছোঁ 2,07,000 টকা উৎকোচ লৈ নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাৰ জালত এবাৰ বন্দী হৈছে দুৰ্নীতিগ্ৰস্ত পৰিবহণ বিষয়া। আমি নিউজ 18 অসমৰ ফেচবুক পেজত আমি দেখুৱাই আছোঁ পোনপটীয়াকৈ। আৰু যি ৰাজ্যৰ যি দ্বিতীয় অফিচ কাৰ্যালয়সমূহত যি দেখিবলৈ পোৱা গৈছে যে বৰ্তমানেও যি দুৰ্নীতি চলি থকাৰ যি অভিযোগ উত্থাপিত হৈছে সেই কথা পুনৰ প্ৰমাণিত কৰি নগাঁও আৰক্ষী অধীক্ষক যি আনন্দ মিশ্ৰাই যি বৰ্তমান এক অভিযান চলালে আৰু সেই অভিযানৰ পিছত সেই কথা পুনৰ প্ৰমাণ হৈছে। আমি দেখুৱাইছোঁ হেমেন দাস, তেওঁৰ ঘৰ গুৱাহাটী হাতীঘাট আৰু 2,07,000 টকা উৎকোচ দিছিলে, 2,07,000 টকা আৰু ষ্টেট বেংকৰ কৰ্মচাৰীক ৰখা হৈছিলে, ষ্টেট বেংকৰ উচ্চপদস্থ বিষয়া আছিলে। মই দেখুৱাইছোঁ এগৰাকী ষ্টেট বেংকৰ উচ্চপদস্থ বিষয়া, তেওঁ আৰক্ষীয়ে মাতি আনিছে ইয়াত আৰু এয়া বৰ্তমান নগাঁৱৰ পৰিবহণ নিগমৰ কাৰ্যালয়ত নগাঁৱৰ আৰক্ষী